প্ৰথমতে স্বাগতম জনাইছোঁ মোৰ চেনেল নলেজ ক্ৰিয়েশ্যনলৈ। আজি আমি আলোচনা কৰিম হাথৰ কেইটামান। যদি হাথৰ কেইটা ভাল লাগে প্লিজ প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাব। হাথৰ নম্বৰ 1, মিহি মিহি চৰাইটিয়ে মিহি মিহি হাগে, ডালটিত পৰিলে মিচিককৈ ভাগে। এইটো হাথৰটোৰ উত্তৰ কি হ'ব কওকচোন বাৰু আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে এঙাৰ। এঙাৰ হোৱাৰ কাৰণটো হ'ল আপোনাৰ এঙাৰ এবিধ মিহি পদাৰ্থ। আমি এঙাৰ টুকুৰাটো যদি চুওঁ, এঙাৰ টুকুৰাটো সৰু সৰু টুকুৰাত বিভক্ত হৈ মাটিত পৰে। সেইকাৰণে ইয়াৰ উত্তৰটো হৈছে আপোনাৰ হাথৰ নম্বৰ 2, কলা বগা দুখন পাখি, চৰাই নহয় উৰি যায়, মাহ হয় ভাজি নাখায়। ইয়াত আপোনালোকৰ দুটা উত্তৰ আছে, ইয়াত কওকচোন বাৰু। উত্তৰটো হৈছে দিন ৰাতি আৰু 12 মাহ। কলা বগা মানে হৈছে দিন ৰাতি। দিনটোক বুজাইছে বগাই, ৰাতিটোক বুজাইছে কলাই। দিন ৰাতি আহি থাকে আৰু গৈ থাকে, সেইকাৰণে ইয়াক চৰাই নহয় উৰি যায় বুলি কৈছে। মাহটো আমি ভাজি খাওঁ, কিন্তু আমি 12 মাহক ভাজি খাব নোৱাৰোঁ, সেইকাৰণে ইয়াক 12 মাহক বুজাইছে। নম্বৰ 3, টিক টিক টাক টাক ছমাহ হ'লে পঢ়ি থাক। ইয়াৰ এটা হিণ্ট দিছোঁ মই, ই প্ৰত্যেক ঘৰ মানুহতে ব্যৱহাৰ হয়। ইয়াৰ উত্তৰটো হৈছে জেউৰাখন। জেউৰাখন আমি খুটি মাৰোঁতে টিক টিক টাক টাক মাত দিয়ে, আৰু জেউৰাখন ছমাহ বা ছমাহতকৈ অধিকো জেউৰাখন থাকিব পাৰে, সেইকাৰণে ইয়াৰ উত্তৰটো হৈছে জেউৰা। নম্বৰ 4, গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ। মই ইয়াৰো এটা হিণ্ট দি দিছোঁ, ই এবিধ ফল হয়। ইয়াৰ উত্তৰটো হৈছে মাটি কঁঠাল। কাৰণ মাটি কঁঠালৰ গছৰ ওপৰত আপোনাৰ মাটি কঁঠালো লাগে, আৰু মাটি কঁঠালৰ ওপৰত সৰু সৰু পাত মেলে মাটি কঁঠাল ফলটোৰ ওপৰত, সেইকাৰণে ইয়াক গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ বুলি কৈছে। হাথৰ নম্বৰ 5, বগী বাই পিঠিত কলীয়া ককাই কিল, তথাপিতো দুয়ো বৰ মিল। ইয়াৰো এটা মই হিণ্ট দি দিছোঁ, এই বস্তুটো আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হয়। ইয়াৰ উত্তৰটো হৈছে কাগজ আৰু কলম। বগী বাই মানে হ'ল কাগজ আৰু কলীয়া কাই মানে হ'ল কলম। কাগজৰ পিঠিত আমি কলমেৰে লিখোঁ, সেইকাৰণেই কৈছে বগী বাই পিঠিত কলীয়া ককাই কিল, আৰু কাগজ কলমৰ লগ খালেহে আমি লিখিব পাৰোঁ, সেইকাৰণে ইয়াক কৈছে তথাপিও দুয়ো বৰ মিল। সেইকাৰণে ইয়াৰ উত্তৰটো হৈছে কাগজ আৰু কলম। হাথৰ নম্বৰ 6, গাখীৰ বগা কপাহ বগা, আৰু বগা কি, দীঘল দীঘল খোজ দি মাছ বিচাৰে যি। এইটো শেষ আৰু এইটো উজু পাৰিব, এইটো হাথৰটো উজু। নিশ্চয় আপোনালোকে এইটো ক'ব পাৰিছে, ইয়াৰ উত্তৰটো হৈছে বগলী। গাখীৰ বগা কপাহ বগা আৰু বগা কি, দীঘল দীঘল খোজ দি মাছ বিচাৰে যি। উত্তৰটো প্ৰশ্নটোতে ওলাই আছে হাথৰ হেৰিটোতে। মানে গাখীৰ বগা আৰু কপাহ বগা নিচিনা বস্তু কি, বস্তুটো দীঘল দীঘল ভৰি থাকে, তাৰ মাছ বিচাৰি থাকে। এইটোতে আপোনালোকে ধৰিব পাৰে বস্তুটো কি, সেইকাৰণে ইয়াৰ উত্তৰটো হৈছে বগলী। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু আগলৈ যদি এনেকুৱা ধৰণৰ হাথৰ পাই থাকিবলৈ বিচাৰে তেতিয়া মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো বজাই দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।